আজি মই আপোনালোকক আধাৰ কাৰ্ডৰ বিষয়ে ক'ম। আধাৰ কাৰ্ড ক'ৰ পৰা আহিল, আধাৰ কাৰ্ড কেনেকৈ আহিল, আধাৰ কাৰ্ডৰ জৰিয়তে কি কৰিব পাৰে সেই বিষয়ে সকলো আপোনালোকক ক'ম। তাৰ কাৰণে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব লাগিব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ভাৰতবৰ্ষত বাস কৰোঁ। ভাৰতবৰ্ষত বাস কৰাৰ লগে লগে আপোনাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ একোটা আইডেণ্টি প্ৰুফ থকাটো দৰকাৰ। যিহেতু বিশ্বৰ সকলোবোৰ দেশৰ নাগৰিকৰ একোটা আইডেণ্টি প্ৰুফ আছে। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ মানুহৰো আইডেণ্টি প্ৰুফ আছে। আইডেণ্টি প্ৰুফ হৈছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড অহাৰ আগৰ কাহিনীটো এনেকুৱা। ধৰি লওক আমি অসমৰ মানুহ এজন ধৰি লওক ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যলৈ গ'ল। তাত গৈ আপোনাৰ কিবা এটা সংস্থা, কিছুমান চৰকাৰী বেচৰকাৰী কিছুমান সংস্থাত আপোনাৰ যোগদান কৰিব বিচাৰে। তাত তেতিয়া আপোনাৰ কিছুমান আইডেণ্টি প্ৰুফ বিচাৰে। আমাৰ অসমৰ মানুহৰতো আইডেণ্টি প্ৰুফ হৈছে ভোটাৰ কাৰ্ডে। গতিকে ভোটাৰ কাৰ্ড তাত দিলে কিছুমান সংস্থাই ভাৰতবৰ্ষৰ ধৰি লওক পঞ্জাৱ বা আপোনাৰ দিল্লী, মুম্বাই এইবিলাক ষ্টেটত আপোনাৰ এইবোৰ আইডেণ্টি প্ৰুফবিলাক একচেপ্ট নকৰে। তাৰ কাৰণে আমাৰ অকল অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ সকলো লোকে এইবোৰ সমস্যাৰ সন্মুখীন হৈছিল। গতিকে ভাৰত চৰকাৰে 2009 চনৰ পৰা এটা কথা ভাবিলে যে তেওঁলোকে ভাৰতবৰ্ষ যিহেতু এখনেই ৰাষ্ট্ৰ, এখনেই দেশ, গতিকে ইয়াত প্ৰতিজন নাগৰিকে এটাই আইডেণ্টি প্ৰুফ হোৱাটো দৰকাৰ, যিটোৰ জৰিয়তে ভাৰতবৰ্ষৰ যিকোনো ঠাইত সেই আইডেণ্টি প্ৰুফটোৰ জৰিয়তে নিজকে পৰিচয় কৰিব যে হয় এইটোৱে মই মানুহজন, মই এইজন মানুহ, মোৰ এইটো আইডেণ্টি প্ৰুফ। গতিকে ভাৰত চৰকাৰে 2009 চনত এটা কথা ভাবিলে, তেওঁলোকে যে এটা আধাৰ কাৰ্ড দিয়া হ'ব। গতিকে আধাৰ কাৰ্ডখন দিয়া হ'ল 2009 চনৰ পৰা আৰম্ভ কৰি। এই আধাৰ কাৰ্ড বনোৱা সংস্থা কামটো দিলে এটা সংস্থাক, যিটো নাম হৈছে উদয়, শ্বৰ্ট ফৰ্মত উদয়। আপোনাৰ ফুল ফৰ্ম হৈছে ইউনিক আইডেণ্টিফিকেশ্যন অফ অথৰিটিজ। এইটো আপোনাৰ ইউনিক আইডেণ্টিফিকেশ্যন অফ অথৰিটিজ অফ ইণ্ডিয়া। এই সংস্থাটোৱে 2009 চনৰ পৰা আজিৰ তাৰিখলৈ ভাৰতবৰ্ষৰ কমেও 1 মিলিয়ন মানুহক এই আধাৰ কাৰ্ড দিয়া হৈছে, আধাৰ কাৰ্ড দি দিছে। গতিকে ভাৰতবৰ্ষৰ সকলো মানুহে পাইছে। বৰ্তমান আমাৰ অসমে পোৱা নাছিল, গতিকে আমাৰ অসমো লাহে লাহে পাইছে। কাৰণ অসমত দিয়া নাছিল এটাই কাৰণ অসমত NRC ওলোৱা নাছিল। কাৰণ অসমৰ কোনখিনি মানুহ প্ৰকৃত বাসিন্দা তাৰ বিষয়ে কোনোৱে জনা নাছিল। গতিকে যিহেতু NRC ওলাইছে, গতিকে 2018 চনৰ পৰা আধাৰ কাৰ্ড অসমত দিয়াৰ আৰম্ভ কৰিছে। অসমৰ কিছু ঠাইত দিয়া আৰম্ভ কৰিছে, সম্পূৰ্ণ গোটেই দিয়া নাই, লাহে লাহে এইটো পৰৱৰ্তী সময়তো দিয়া হ'ব। আধাৰ কাৰ্ড এখনত কেইটামান বৈশিষ্ট্য আছে। যেনে ধৰক তাত আপোনাৰ আছে আপোনাৰ হাতৰ 10টা আঙুলি আইৰিছে স্কেন কৰিব, যাৰ দ্বাৰা আপোনাৰ আধাৰ কাৰ্ডখন কোনো ধৰণৰ জালিয়াতি হ'ব নোৱাৰে। আৰু তাৰ লগত আপোনাৰ আছে আইৰিছ স্কেন, আপোনাৰ চকুকেইটা আপোনাৰ স্কেন কৰিব, যাৰ জৰিয়তে আপোনাৰ কোনেও যাতে সেইখনত 2 নম্বৰী কৰিব নোৱাৰে। কাৰণ চকুৰ আইৰিছ স্কেন আপুনি এইকাৰণে কাৰণ আপোনাৰ এজন ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে চকুৰ যি কলা মণিটোৰ ভিতৰত যিটো সৰু আপোনাৰ পেটাৰ্ণ আছে, সেইবোৰ প্ৰত্যেক মানুহৰে, বিশ্বৰ সকলো মানুহৰে বেলেগ বেলেগ। আৰু আপোনাৰ আঙুলিৰ যিটো আঁচ থাকে, সেইবোৰো আপোনাৰ প্ৰত্যেক মানুহৰে বেলেগ বেলেগ। দেখাত একেই হেন লাগে, কিন্তু সকলো মানুহৰে একে, সেইটো আপুনি লক্ষ্য কৰিলে দেখিবলৈ পাব। আৰু এই আধাৰ কাৰ্ডখন অহাৰ লগে লগে আপোনাৰ কি সুবিধা হ'ব, আপোনাৰ ভাৰতবৰ্ষৰ যিকোনো ঠাইত গ'লে আপোনাৰ জাষ্ট আধাৰ কাৰ্ডখন দিলেই হ'ল। আধাৰ কাৰ্ডখন দিয়াৰ জৰিয়তে আপোনাৰ সকলো ডিটেইলছ পাই যাব। আপুনি ক'ৰ বাসিন্দা, আপুনি কি, আপোনাৰ অল ডিটেইলছ, আপোনাৰ মানুহজনৰ ডিটেইলছটো পাই যাব। গতিকে এই আধাৰ কাৰ্ডখন বৰ্তমান দিয়া হৈ আছে ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে, অসমতো দি আছে। আৰু এই আধাৰ কাৰ্ডখন পালে কি হ'ব, ধৰি ল'লো আপুনি ভাৰতবৰ্ষৰ যিকোনো এটা ৰাজ্যলৈ গ'লে, তাত গৈ আপোনাৰ দুৰ্ভাগ্যবশত আপোনাৰ এক্সিডেণ্ট হ'ল, আপোনাৰ কোনো আইডেণ্টিফিকেশ্যন, আপোনাৰ ID প্ৰুফ লগত নাই। যদি আপুনি আধাৰ কাৰ্ড এখন বনাইছে, আধাৰ কাৰ্ডখনত আপোনাৰ ধৰি লওক আপোনাৰ আঙুলি যিটো স্কেন কৰিব পাৰে, যদি অৱস্থাত থাকে, আপোনাৰ আঙুলিটো স্কেন কৰাৰ লগে লগে গম পাই যাব যে আপুনি ভাৰতবৰ্ষৰ ক'ত, আপুনি ভাৰতবৰ্ষৰ
কোনখন ৰাজ্যত থাকে সেই বিষয়ে আপোনাৰ গোটেইখিনি পোৱা যাব। গতিকে এই আধাৰ কাৰ্ডখন আহিলে আমাৰ বহুতো সুবিধা হ'ব। এই আধাৰ কাৰ্ডখন অহাৰ লগে লগে আপোনাৰ বেংক, আপোনাৰ মোবাইল চিম কাৰ্ড মানে বিভিন্ন ধৰণৰ কামত আৰু এই আধাৰ কাৰ্ডখন ব্যৱহাৰ পৰা যাব। আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়। প্লিজ